আমাৰ ল'ৰাকেইটা ৰানিং কৰিব কাৰণে ৰেডি পুৰা ষ্টাৰ্ট হৈ গ'ল 3200 মিটাৰ ৰানিং আসাম পুলিচ ধুনীয়া 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 ভায়া দৌৰ আজি মিনি ইণ্টাৰভিউ কোনে কিমান টাইমত সময় চাই থাকিব ভিডিঅ'টো কোনে এক্সেলেণ্ট মাৰে 20 জনৰ ভিতৰত মনটো ফাৰ্ষ্ট গৈ আছে উদ্ধৱ ফাৰ্ষ্ট হৈ গ'ল সি উদ্ধৱে ফাৰ্ষ্ট হৈ গ'ল এক পাকত 48 মজা 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 ধুনীয়া টাইমিং দৌৰ 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 এক মিনিট লাগিছে 1 মিনিট 6 ভাই আতুৰ ধুনীয়া টাইমিং ফিল্ডখন অলপ সৰু আছে 270 আছে আৰু 270 75 মান আছে 12 পাক দিব লাগিব দেখেনো 2 পাক হৈ আছে ৰামে উদ্ধৱক বিট দি দিছে ন বৰ ধুনীয়া স্পীড আছে তাৰ ৰানিং লং জাম্পৰ পৰা ছুপাৰ এক্সেলেণ্ট আহে কিন্তু সি অলপ বয়সত সৰু হৈ থকাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিলে এবছৰ নিদিয়ে সি নেক্সট বাৰ আৰু অৰুবৰ দৌৰা ঠিক আছে ন 1 মিনিট 40 2 পাক 45 সমীৰ দৌৰা দুই মিনিট লাগি গৈছে দৌৰ 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 ঐ কি হ'ল ৰখিবই নালাগে দৌৰি থাকিব লাগে দৌৰ 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 দুটা ৰখি গ'ল দে ভাইয়া দৌৰ 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 2 মিনিট 11 দে 2 পাক যিকেইটা দৌৰি আছে সিহঁতৰ 16-17 তাৰিখে আছে আৰু কিছুমান 21-20 এনেকুৱাত আছে নগাঁও ফিল্ডত নগাঁও পুলিচ ৰিজাৰ্ভত কিছুমানৰ পিছুৱাই দিয়া হৈছে বাৰু 12-13-14 তাৰিখত থাকিলে পিছুৱাই দিয়া হৈছে ডিচেম্বৰৰ 2-1 এনেকুৱাত দি দিছে বোলে ৰখিয়ে দিলে কিয় ৰখিব নালাগিছিলে পিছতকৈ এজনে থাকিবগৈ 2:38 2 মিনিট 40 মনটো 45 2 মিনিট 45 3 পাক ৰানিং এটা 4 ৰানিং আৰু ন এটা 4 ৰানিং খিলৰ 4 ৰানিং দে সমীৰ 3 কমপ্লিট হ'ল তা দৌৰ দৌৰ 3 মিনিট লাগিছে দে এই দেখি 4 পাক কমপ্লিট হৈ যাব নেকি দৌৰা ৰাহুল দৌৰা পাৰিবা চাৰি কমপ্লিট হ'ল 5 ৰানিং 3:40 4 কমপ্লিট মনটো দৌৰ 5 ৰানিং দেই আৰু 5 ৰানিং দৌৰা 5 ৰানিং 4 মিনিট লাগিছে 4 কমপ্লিট 4 মিনিট 8 ছেকেণ্ড ভাইয়া 4 ৰানিং এইয়া ৰামৰ পৰা 5 ৰানিং হৈ আছে তো 4 ৰানিং ভাইয়া 4 মিনিট 28 ছেকেণ্ড লাগিছে ৰাহুলৰ 5 ৰানিং হৈছে নেকি তাৰ এতিয়া পাঁচ কমপ্লিট ওকে 5 কমপ্লিট হ'ল 6 ৰানিং দৌৰ 6 ৰানিং মনটো 6 ৰানিং
5 কমপ্লিট হৈছে 5 কমপ্লিট হৈছে 6 ৰানিং 6 ৰানিং 5 ৰানিং 5 কমপ্লিট হ'ল দেই তোৰ 6 ৰানিং সমীৰ হৈ গ'ল 5 কমপ্লিট হৈছে 6 এইটো ভাইয়া 5 কমপ্লিট হ'ব এইটো 5 কমপ্লিট হ'ব 5 কমপ্লিট 4 কি ৰখি দিব লাগে 6 কমপ্লিট হ'ল 6 কমপ্লিট হ'ল এই ৰখি দিব নালাগিছিলে 6 কমপ্লিট 7 ৰানিং দেই অসীমৰ 7 ৰানিং ইয়াৰো 7 ৰানিং ইয়াৰো 7 ৰানিং ইয়াৰো 7 ৰানিং 7 ৰানিং লাগিছে 6 মিনিট আৰু সব কমপ্লিট রাহুল 6 মিনিট 8 সেকেন্ড সিংদুর 6 কমপ্লিট হল এটা 7 রানিং খিলৰ এইটো অসীমৰ পৰা ভাইয়া ৰখিব নালাগিছিলে 6 মিনিট 33 সেকেন্ড 7 রানিং তাৰ এইটো 7 রানিং এটা কমপ্লিট হল এটা 8 রানিং এটা 7 কমপ্লিট হৈছে আৰু 8 রানিং দৌৰা 7 কমপ্লিট হল 7 কমপ্লিট 7 মিনিট 13 সেকেন্ড 12 সেকেন্ড সমীৰৰ 7 পাক কমপ্লিট ওকে মই 8 কমপ্লিট হল কিন্তু নো রানিং আৰু নো রানিং দৌৰ থু ওলাই গৈছে তাৰ আঠ না সাত কিন্তু ইহঁত 8 ৰানিং হৈছে নেকি 8 কমপ্লিট হ'ল এই ৰাহুল ৰখি দিব নালাগিছিলে উঠাবে ভাল দৌৰি আছে আগত হাতো এই আমচৈ বেললাৰ হয় এই ভাল দৌৰি আছে কিন্তু মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰীক্ষেন্দ্ৰ 9 পাক কমপ্লিট 853 855 লাগি গৈছে অসীম দৌৰ আয়া একদম কি আহি দিব লাগে কমপ্লিট কৰি দিব লাগে অলপ দৌৰ 6-7 জন মানে দৌৰি আছে বাকী ৰখি গ'ল ইণ্টাৰভিউ বেছি দিন নাই এৰিব নালাগে ৰানিং কৰি দিব লাগে কমপ্লিট কৰিবই লাগে যেনেকৈ নহওক এই ছোৱালীকেইজনী দৌৰি আছে সিহঁতৰ বাৰু ইণ্টাৰভিউ নাই এনেই দৌৰি আছে আৰু সিহঁতে ওখ মানুহ সি রাহুল 9 না 10 নো কমপ্লিট তাৰ 9 কমপ্লিট তো এতিয়া 9 কমপ্লিট 9 মিনিট 2 পাক দৌৰ স্পীডৰ 2 পাক
9 মিনিট 57 57 লাগিছে অ'কে মোৰ 10:53 11 ৰানিং ন 11 ৰানিং 11 ৰানিং 10 কমপ্লিট 10 কমপ্লিট দৌৰ সময় কোনো দিলে এই অৰূপ কিয় এৰি দিব লাগে কমপ্লিট কৰি দিব লাগে হা নালাগে এনেকুৱা হ'লে কি হ'ব বঢ়িয়া ইয়া আজি কি হ'ল ভাল টাইম লাগে ৰব লাষ্ট পাক 11 মিনিট সোমাইছ লাষ্ট লাষ্ট পাক দে অখিম লাষ্ট পাক দৌৰ স্পীড দে 11:20 হ'ল আৰু এপাক আছে নেকি আৰু দুপাক দৌৰ 13 সোমাই যাবি তই 11 হৈ গ'ল এঘাৰ 50 54 সোমাইছ আৰু দে অলপ আৰু দে 11:54 অখিমৰ ৰান 8 11 লাগি গৈছে 12-11 স্পীডে টান 12-20 মন্টু 12-20